Hey guys, এই গৰমত দেখিছেনে পিন্ধি উৰি ওলাইছোঁ মই তাতে আকৌ চাদৰ মেখেলা বাহিৰত যথেষ্ট ৰ'দ মানে ওলাব নোৱাৰা তথাপিতো যাব ওলাইছোঁ আমাৰ ইয়াত 4দিনীয়া কাৰ্যসূচীৰে মনসা পূজা চলি আছে মই কালি এপাক গ'লোঁ যদিও আজি আকৌ যাব ওলাইছোঁ আজি কিবা অলপ ভিডিঅ' কৰিম আৰু লগতে ভোগ দিম গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে মই আমাৰ ইয়াত কি ধৰণৰ মনসা পূজা পাতে সেইটো দেখাব যত্ন কৰিম আহক একেবাৰে পূজাৰ মণ্ডপত লগ পাম এতিয়া আৰু যাওঁ ন